আহিলে তাৰমানে যে শ্বিলঙলৈ যাব নালাগে একদম শ্বিলঙৰ মজা ফিলটো ইয়াতে পাব পাৰি না খতৰনাক প্ৰাকৃতিক গোটেই শ্বিলঙৰ নিচিনা ফিল ল'ব পাৰি আৰম্ভ হৈছে দেই আমি মানে এতিয়া গৈ আছো জেগা আছে ধুনীয়া ধুনীয়া জেগা চাবলৈ গৈ আছো মতা মানুহ দুটা হ'লে তাৰমানে আৰ্মি কেম্পডোখৰত নামি যাব তো নামি গৈছোঁ এতিয়া বাইকত উঠোঁ তো ফাইনেলি লগৰ গোটা লগ পাই গ'লোঁ সেইকেইটা তো বেছি দেৰি কৰি থকা লাভ নাই ঐ আৰু মানে বন্ধুসকল আমি পিলাৰ যোৱা ৰাস্তাটো ফালৰ পৰা যাম পিলাৰ যোৱা এইটো পিলাৰ দেখাইছোঁ মৰম লেণ্ড পাই গ'লোঁ কিন্তু আমি মৰম লেণ্ডত নোসোমাওঁ এইটো হৈছে মৰম লেণ্ডলৈ যোৱা ৰাস্তা আৰু বন্ধুসকল মানে এতিয়া মানে মহাদেৱপুৰ পাই গ'লোহি এতিয়া এই আমাৰ চেনী বিদ্যুৎক এ টি এম বিচাৰি ফুৰিছে তাৰমানে পইচা গছ চাহ ঠিকছে পকি আছে উলিয়াই লয় তাৰমানে অলপ বুটলি লয় তাৰমানে ভাই সাহেব কুছ জ্যাদা नहीं हो गया मतलब মই চেনী আৰু এই দীঘলা বিদ্যুৎ থাকি আহিলে ক'ত কি কৰিছে কৰি থাকে আৰু ইমান লাহে লাহে চলাই নে পইচাই উলিয়াইছে নে পইচা বাউকে উলিয়াইছে পাই এই মনু অফিচিয়েল মনু বেকমীয়া দেউৰী এইডোখৰ নেকি ক'ৰবাত ঘৰটো এইডোখৰতে ক'ৰবাত যেন লাগিছে লোকেশ্যনটো মানে লোকেশ্যন দেখুওৱা নাই বাৰু এই ঘৰবিলাক ষ্টাইলবিলাক এনেকুৱাই কথা তাৰ ঘৰ নিচিনা তো সোমাই যাম মন খালে লাহে লাহে যাম একদম হেভি এক্সিডেণ্ট হৈছিলে এবাৰ ভিডিঅ'টো আৰে 5 ফেব্ৰুৱাৰী নে জানুৱাৰী কি হৈছিলে কিবা 5 জানুৱাৰী আছিলে মজা লাগিছিলে আকৌ আহিছোঁ তেতিয়া আমি আহোঁতে একো পানী নাছিলে এতিয়া পুৰা বাৰিষা ছিজন ন পুৰা পানীয়ে পানী ফাইনেলি এতিয়া আমি পাই গ'লো সেই কি বোলে নামচাই অৰুণাচল ইউনিভাৰ্চিটি ন অৰুণাচলৰ ইউনিভাৰ্চিটি এইখন তাৰপাছত এইখন আছিলে চাইনবোৰ্ড ডায়মণ্ডত নালাগিছে নেকি দেখিছে নহয় পুৰা গছৰ পুলি আমাৰ অৰুণাচলত একদম পুৰা পকা একদম পকা টুকুৰি হয় পকা টুকুৰি পুৰা ধুনীয়া আৰু তিনিআলি মাজত একদম ধুনীয়াকৈ ইণ্ডিয়ান ফ্লেগখন আছে ইয়ালৈ আহিলে তাৰমানে যে শ্বিলঙলৈ যাব নালাগে একদম শ্বিলঙৰ মজা ফিলটো ইয়াতে পাব পাৰি তো আমি এইডোখৰ জেগাত চাম এতিয়া মজা মা আপোনালোকে চাব জানো কেনেকুৱা মজা লাগিছে ঐ ওচৰত এনেকুৱা দেখি আছে ঐ 1 2 3 চাওক না একদম গোটেই শ্বিলঙৰ নিচিনা ফিল ল'ব পাৰি মজা ঐ কেনেকুৱা মজা লাগিছে এটা সুধি চাং দেই মজা লাগিছে নালাগা কেনেকুৱা চাং জেগাটো ঐ চেনী কেনেকুৱা লাগিছে কেনেকুৱা লাগিছে কেনেকুৱা লাগিছে একদম জুই লাগিছে ন একদম শ্বিলঙৰ ফিল্ডটো লওঁ
কেনেকুৱা লাগিছে কেনেকুৱা লাগিছে নকবা কেনেকুৱা লাগিছে মজা লাগিছে বাইক আছে নাই বাইক দুখন $60 দিব লাগিব 60 টিকেট চিকেট লৈ লোৱা হ'ল এতিয়া প্ৰৱেশ গল্ডেন টেম্পুল জুই ঐ বিচুতি বাও লাগে ঐ যিহে ধুনীয়া যিহে চফা জেগা ঐ একদম থাকি যাং লাগিছে মোৰ যে মই নাযাওঁ ঘৰলৈ মই ইয়াতে থাকি যাম মোৰ যে থাকি যাং লাগিছে দেই চানা এনেকুৱা ধুনীয়া লাগিছে বাইদেউ ক'ৰ পৰা আহিছে সোমাই আহিছোঁ লাহে লাহে গল্ডেন টেম্পুল কি বিচুতি বাউলিছে চাওক না একদম ভিতৰত আছে আমাৰ এইফালে আছে বুদ্ধ মন্দিৰটো একদম মজা মেইন পইণ্টটো মানে য'লৈ আহিছিলোঁ তো ইয়াত আজি আহি পাই গ'লোহি মানে কেনেকুৱা মজা লাগিছে ঐ চাওক না গোটেই শুনৰ এইফালে একদম ফেনখন চলি আছে কি মজা মানে মজা একদম আলগী লেভেল কাম মজা কাম মানে একদম ঘৰলৈ যে নেজাংগে নিচিনা লাগিছে এনেকুৱা পানীখনলৈ যে আকৌ নেজাংগে নিচিনা লাগিছে ঐ তোৰ থাকি যাং লাগিছে না ল'ৰা থাকিয়ে যাম মই ইয়াত থাকিম ঐ তই তোৰ কেনেকুৱা লাগিছে মোৰ যে আৰে থাকি যাং লাগিছে না লাগিছে মোৰ যে ঘৰ এটা বনাই দিব কওঁ মই ঘৰ এটামান বনাই দিব কওঁ কলিয়াত তোৰ প্ৰথম ডোখৰতে এনেকুৱা এটা এইটো কি বোলে সিংহ কি জন্তু চিনি পোৱা নাই যিবোৰ কিবাটো এটা আছে আৰু এনেকৈ ধুনীয়াকৈ একদম গোলাপ ফুলৰ বাগিচা এখন আছে আকৌ ওচৰতে ডাঙৰকৈ এনেকুৱা খুটা এটা আছে খুটাটোত এনেকৈ 4টা মূৰ্তি আছে গোটেই মন্দিৰটো এবাৰ এনেকৈ এপাক ঘূৰাই দিবলৈ বিচাৰিছোঁ মজা লাগিছে চাওক না একখনে ভিতৰত টকৌ গছ না কি না ঐ যিহে বিচুতি বাও লাগিছে দেখিবলৈ চা না ঐ আমি ইয়াত ফটো ইনষ্টাগ্ৰামত দিবৰ কাৰণে ফটো মাৰি ল'লোঁ তাৰপিছত এতিয়া ইয়াৰ পৰা ওলাই যাওঁ তাৰপিছত ৰিজৰ্ট আছে ন দুখনমান ৰিজৰ্ট চাওঁগৈ আৰু কেনেকুৱা গৰম লাগিছে ন গাও পাও ধুই লৈ পাওঁহে মন খালে মানে তো যি কি নহওক এবাৰ ওলাই যাওঁ তো ভাল লাগিলে আহি আৰু এদিনমান আহিম কেতিয়াবা গাৰ্লফ্ৰেণ্ডৰ লগত এনেই কৈছোঁ মোৰ গাৰ্লফ্ৰেণ্ড নাই কোনো দিনে গাৰ্লফ্ৰেণ্ড নবনাই পায় যি কি নহওক চাই থাকে আৰু দেই গোটেই দিনটো মোটা মুটি ওলাই আছোঁ এইটো লেডিজ হেনো এইটো জেণ্টছ হেনো যি হ'লেও এইখিনি যে নদখা দেই এইখিনি যে গোপনীয় এইখিনি পাৰ্চনেল তো বাই গল্ডেন টেম্পুল বাই আকৌ আহিম কেতিয়া ইয়াত কাম বন চলি থকা আছে আমি আছিলোঁ ওপৰ ফালে আৰু এইখন দলং এইখন নদী আমি এই পকা ৰাস্তাটো দিকে আহি পিনি এই কেঁচা ৰাস্তাটোৰ ফালে বোলে ৰিজৰ্টলৈ যায় এইফালে 7 কিলোমিটাৰ ৰিজৰ্ট বুলি লিখা আছে তো গৈ থাকোঁ আৰু ন তই কেনেকুৱা লাগিছে ৰিজৰ্ট মজা গৈ পাই গম পাম যে কেনেকুৱা লাগিছে মই যে পুৰা এক্সাইটেড হৈ আছোঁ তই কেনেকুৱা হৈছ এক্সাইটেড হৈ আছোঁ দেখালে ন হৈ যাম তাকে গৈ থাকোঁ আৰু ন গৈ একেবাৰে ৰিজৰ্টত লগ পাইছোঁগৈ আৰু মোৰ যে বিচুতি বাও লাগিছে দেই পানী সুত চা না বিচুতি বাও লাগিছে এয়া হৈছে কলবাৰী ইয়াত বহিব পাৰে কি চুকন মিলে মানে ফিলিংছ কেনেকুৱা জুই মানে নকৈছোঁ দেই এনেকুৱা মজা লাগিছে তাৰমানে গ'লে যে মুঠি জাং লাগিছে আকৌ
মইতো চেনিয়ে আছো বাৰু বাকী জ্ঞান আৰু বিদ্যুৎ জ্যোতি আহিছিলে এই দুটা ক'ত গ'ল বাৰু এতিয়া মই ক'তো বিচাৰি পোৱা নাই এইখন কৰিছে তহঁতি হ'ব এখনতে কৰিবলৈ বয়স যে নাই আৰু দেই আমাৰ বাইদেৱে ভাত আনি দিলে এতিয়া খাম আৰু মজা এইটো বেছি ডাঙৰ নহয় এবাটি ইমান দাইল হয় নেকি এবাটি সিজালে নে যিমাই ন 100 টকা আইঅ মাথাটো বেয়া হৈ যায় 100 টকা 1 কেজি দাইল পাম 1 কেজি দাইলত আমি কেইদিন খাম ঠিকনা নাই লগে লগে দিয়ে নিবি দেই এখন হালধীয়া খাইছো হালধীয়া তো বাই বাই ৰিজৰ্ট আকৌ আহিম কেতিয়াবা গাৰ্লফ্ৰেণ্ড চাৰ্লফ্ৰেণ্ড লৈ নহয় এনেই কৈছোঁ দেই মোৰ গাৰ্লফ্ৰেণ্ড চাৰ্লফ্ৰেণ্ড নাই পাই গ'লোহি এইখন কি টুংটাও ৰিজৰ্ট নে কি বুলি কয় এইখন ৰিজৰ্ট এতিয়া এইফালে যাওঁ বল এই বল এই খাতাৰনাক প্ৰাক নকবি দেই ফাইনেলি পাই গ'লোহি টুংটাও বোলে বাইক গাড়ী কিবা কিবি নিয়া হেৰি বুলি কৈছে তো বাইকখন ইয়াতে একো নাই পাৰ্কিং কৰি থৈ যায় খোজুৱাই যাম একো বেয়া কথা নহয় টিকটক খোজুৱাই যাম এপাক চাই আহিম তাৰপিছত যাম হেলমেটটো ইয়াত থৈ দিলোঁ অলপ ঠেলিছোঁ বোলে জ্ঞানে অলপ কম খালে ইয়াত নহয় এইটো ৰাস্তা হয় ইয়াত মানুহে আৰু আহিব ইয়াত অলপ ছাইডত লগাই দে টিপটপ তহঁতি আহি থাক আমি দুটা আগত খোজুৱাই যাওঁ গৈ থাক না কি চেনি আজি আহি কেনেকুৱা লাগিলে হৌ পাব লাগে বহুত বৰ কেনেকুৱা পাব লাগিলে জুই না সেইকেইটা ৰুম পাই চা সেইকেইটা ৰুম পাই লৈ ল'বি হৈছে সিটো ঘৰ পিছত সিটো ঘৰ এনেকৈ মজাই আৰু চুইমিং পুল আছে চুইমিং পুল ধুনীয়া একদম চিনেমা দেখিলে সেনেকুৱা ধুনীয়া চুইমিং পুল আছে এইটো চুইমিং পুল বোলে হেনো এই মানুহ একদম ওচৰত থিয় হৈ আছে পূৰা এতিয়া মানে এখন কি হৈছিলে এখন ৰিজৰ্ট টাংখং ৰিজৰ্ট দেই এখন বৰকে নেজানো তো একদম বৰ্ড চ'ত আছে পূৰা একদম বেলুনো এনে একদম ধুনীয়াকৈ তাৰ সেইফালে বাইদেউতে খাই আছে তাৰপিছত সেইফালে ৰিজৰ্টখন আছে ৰিজৰ্ট মানে এনেকৈ এখন কি বোলে ৰেষ্টুৰেণ্ট বোলে তাৰপিছত সৌফালে পূৰা একদম ধুনীয়াকৈ খাই আছে বাইক গাড়ী পাৰ্কিং ইয়াত তাৰপাছত আৰু ৰুম মানে ইয়ালৈ আহিলে যদি থাকিবলৈ বিচাৰে তেতিয়াহ'লে একদম ধুনীয়া ৰুম আছে আমি ওচৰত যাওঁ ন তো ৰুমটো এনে কৈ পিনি এনে ধুনীয়াকৈ ৰুমটো চাওক না এই বোলে 105 নম্বৰ ৰুম 105টা ৰুম আছে নেকি চাওঁ না 1 2 3 4 5টাহে দেখিছোঁ 105টা কেনেকৈ হ'ল যি হ'লেও ধুনীয়া লাগিছে আৰু এইখন মাটিতে এখন আছে মাটিত এখন ৰেষ্টুৰেণ্ট আছে তো ফাইনেলি গাইছে এখন টাংটুং ৰিজৰ্ট এখন ইমান খাচ নেলাগিলে তো সেইকাৰণে যাওঁগৈ আৰু গ'লে ইমান ভাল নালাগিলে মানে প্ৰথম ৰিজৰ্টখন ভাল লাগিছে এখন টুংটাং ৰিজৰ্ট এনেই টুংটাংকৈ গ'লগৈ ভাল নালাগিলে তো ঘৰলৈকে যাওঁগৈ আৰু দেই তো এনেকৈ ব্লগটো ইয়াতে সামৰি দিছোঁ তো যদি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব আৰু বেল আইকনটো অলপ প্ৰেছ কৰি দিম মই যেতিয়া ভিডিঅ' দিম তেতিয়াই তাৰমানে একদম প্ৰথমতে চাবলৈ পাই দিম তো বলক তেনেহ'লে ভিডিঅ'টো এতিয়া খতম কৰি দিম ন দাদা বাই বাই